অঁ শুনিছেনে হিৰুদা, এইবোৰ আমাৰ গাঁওখনত আজিকালি কি হ'বলৈ লৈছে? অঁ কথাবোৰ ময়ো শুনিছোঁ, কিবা ভূত ওলাই বোলে। অঁ সেইটোৱে কথাটো, কিন্তু আজিকালিৰ যুগত জানো ভূত ওলায়? ইয়াৰ পিছত এটা ডাঙৰ ৰহস্য আছে, বুজিছেনে? অঁ আমি এই ৰহস্যটো উদ্ধাৰ কৰিব লাগিব। যিকোনো প্ৰকাৰে হ'লেও আমি এই গাঁওখনক উদ্ধাৰ কৰিব লাগিব। মোৰ ওচৰত এটা আইডিয়া আছে। আজি আমি দিনতেই গৈ যোনডোখৰ জেগাত সঁচাকৈয়ে ভূত ওলায় তাত অলপ আগৰে পৰাই লুকাই ৰৈ থাকিব লাগিব। আমি তেতিয়াহে আচল ৰহস্যটো উদঘাটন কৰিব পাৰিম। ঠিকেই কৈছা তুমি। তোমাৰ দিমাগটো কিন্তু বহুত ছাতিৰ আছে দেই। ঠিকেই কৈছা তুমি। অলপ সোনকালে গৈ আমি তাত জোপ পাতি ৰৈ থাকিব লাগিব। এতিয়া যাওঁ তেতিয়াহ'লে। মই ৰাতিৰ কাৰণে এতিয়াৰ পৰাই মই প্ৰস্তুতি আৰম্ভ কৰিব লাগিব। আজি মই এই ভূতকেইটাক হাতে লোতে ধৰা পেলাম। ঠিকেই কৈছা, মই তোমাৰ লগত আছোঁ। আৰু কিমান দেৰি এনেকৈ লুকাই থাকিম আমি? ধৈৰ্য ধৰা, নিশ্চয় ভূতটো এই জেগালৈ আজি আহিবই। ইয়াত মোক চাওঁতে কোনো নাই, মই মোৰ ড্ৰেছযোৰ চেঞ্জ কৰি লওঁ। হেৰ' আজিৰ যুগত ভূত বিশ্বাস কৰা মানুহ মই এই গাঁৱৰ মানুহকহে দেখিলোঁ দেই। এই গাঁৱৰ মানুহবোৰ কিন্তু সঁচাকেই মূৰ্খ, ইমান অন্ধবিশ্বাসী। হেৰ' আজিৰ যুগতনো ভূত থাকিব পাৰেনে? পিছে মোৰ কাৰণেতো ভালেই হৈছে। তেওঁলোকক ভয় খুৱাই ঘৰৰ ভিতৰত ভৰাই মই গোটেই বাৰীৰ পৰা কাঠ বাঁহ চুৰ কৰি আনি বিকি আছোঁ। আৰু মই মালামাল হৈ গৈছোঁ। হেৰ' ক'লা কাপোৰযোৰ পিন্ধি মুখাৰ আগত ওলাই দি ডেন্স কেইটামান দি দিলেই তাহাঁতৰ যিটো ভয়। লগতে এই পুতলা নৰকংকালটো, হেৰ' বেটেৰীত চলা নৰকংকাল, সি কিন্তু মোক বেছ সহায় কৰিছে দেই। হেৰ' এনেকেচোন আৰু কেইদিনমান মানুহবোৰক ভয় খুৱাই থাকিব পাৰিলে মইচোন কেইদিনমানৰ ভিতৰতে ৰজা হৈ যাম। হেৰ' গেন্ধেলা নাম হয় মোৰ, গেন্ধেলা। আপোনকো পকৰনা মুস্কিল হি নেহি, নামুমকিন হে। ঐ গেন্ধেলা, আজি তোক হাতে লোতে ধৰা পেলালোঁ। তোৰ কাৰণে আমাৰ গাঁৱৰ ৰাইজৰ কিমান অশান্তি হৈছে তই জাননে? ভূত বনি মানুহ ভয় খোৱা তোৰ বৰ চখ। ৰহ থানালৈ ব'ল, তোক ভালকৈ শিকনি দিয়া হ'ব আজি। মই আৰু এনেকুৱা কাম নকৰোঁ। মই কাণত ধৰিছোঁ। মোক যাবলৈ দিয়ক, মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিয়ক। কি কথা কৈছিলি তই এই মাত্ৰত? তোক ধৰাটো মুস্কিল হে নামুমকিন হে। আৰু তোক ধৰাটো মোৰ বাই হাত কা খেল অ', বুজিছনে নাই তই? কিন্তু আমি এটা ভাল উচিত টাইমৰ কাৰণে ৰৈ আছিলোঁ। আজি সেই উচিত টাইমটো আহি গৈছে। তোক ভালকৈ শিকনি দিয়া হ'ব। নাই মোক ক্ষমা কৰি দিয়ক, ক্ষমা কৰি দিব লাগে? তোক ক্ষমা কৰি দিব লাগে? তই জাননে তই গাঁৱৰ ৰাইজৰ কিমান অনিষ্ট কৰিছ? তোৰ কাৰণে সৰু সৰু ল'ৰা ছোৱালীবোৰ ভয়ত ঘৰৰ পৰা বাহিৰলৈ ওলাব পৰা নাই। তই গাঁৱৰ ৰাইজৰ আগত আঁঠু কাঢ়ি ক্ষমা খুজিব লাগিব। বল লৈ বল ইয়াক। ৰাইজ চক, এইটোৱে সেই ভূতটো যিটোৱে আপোনালোকক ইমান দিনৰ পৰা ভয় খুৱাই আছিলে। আজি আমি ইয়াক হাতে লোতে ধৰা পেলালোঁ। ঐ ইহঁতৰ আগত ক্ষমা খোজ তই। মোক ক্ষমা কৰি দিয়া। মই আজিৰ পৰা এনেকুৱা কাম কেতিয়াও নকৰোঁ। আমাক ভয় খুৱাইছিলে, এতিয়া তই জেলত সোমাই মজাটো পাবি। গাঁৱৰ মানুহক ভয় খুৱাই নিজে ৰজা হ'বলৈ ওলাইছিলে। এতিয়া তই উচিত শাস্তি পাবি। মোৰতো তোৰ ওপৰত বহুত খং উঠি আছে জাননে? তই সেইদিনা আমাক কম ভয় খুৱাইছিলি। তোক মই আজি তই আমাৰ লগত অন্যায় কৰিব আহিছিলি, কিন্তু তই এতিয়াতো গম পালি যে মিছা কথা যিমানেই ডাঙৰ নহয়, এদিন নহয় এদিন সঁচাটো ওলাবই। আৰু তই আজি শাস্তি তাৰ পাবই লাগিব। সেইকাৰণে মানুহে কেতিয়াও মিছা কথা ক'ব নাপায়, বুজিলি? তই আজি এই কামটোৰ জৰিয়তে এটা শিক্ষা পালি, যাতে তই ভৱিষ্যতে আৰু এনেকুৱা কাম কেতিয়াও নকৰ। নকৰোঁ। মই কাণত ধৰি শপত খাইছোঁ, মই আজিৰ পৰা এনেকুৱা কাম কেতিয়াও নকৰোঁ। তোমালোকে আজি মোক এটা ভাল শিক্ষা দিলা। আজিৰ পৰা মই এনেকুৱা কাম কেতিয়াও নকৰোঁ। তই কথাটো বুজি পাইছ যেতিয়া এইবাৰলৈ তোক ক্ষমা কৰিছোঁ, কিন্তু পিছত যদি আকৌ এনেকুৱা কেতিয়াবা কৰা দেখোঁ তোক কিন্তু আমি সুদাই নেৰোঁ। নাই
মই আজি এটা ডাঙৰ শিক্ষা পালোঁ। আজিৰ পৰা মই আৰু এনেকুৱা কাম কেতিয়াও নকৰোঁ। মই গম পালোঁ যে মিছা কথা কৈ একো লাভ নাই, সদায় সত্য পথতহে চলিব লাগে। আজিৰ পৰা আৰু কেতিয়াও মই মিছা কথা নকওঁ আৰু কেতিয়াও এনেকুৱা কাম নকৰোঁ। হ'ব, তেতিয়াহ'লে তই যা আজিলৈ, আৰু তোমালোকো আজিলৈ যোৱা। আজি এই মিটিংখন ইমানতে সমাপ্ত কৰিছোঁ। আজি ই এটা ভাল শিক্ষা পাইছে। অঁ, ঠিকেই কৈছে। আমিও যাওঁ এতিয়া। ব'ল ব'ল যাওঁ ব'ল। অঁ, ব'ল ব'ল যাওঁ। ছাবস্ক্ৰাইব।